ভাল ঠক এইটো নিদু ঠক কেলা মানুহ তিনিটিহে এফালে হ'ব এইটো নিদু ঠক কোনো ৰকমে এইকেইটা আনিছোঁ এসপ্তাহ যোৱাব লাগিব আমাৰ এইজনে যদি পায় নহয় একেবাৰে দুদিনতে খাই শেষ কৰিব অলপ অলপকৈ খালেই হ'ল একে সোপাতে খাব লাগে নেকি এয়া আলু আৰু এয়া ভাত কেৰেলা বছ ইয়াত কেইটামান দালি মিক্স কৰি দিলে এতিয়াৰ সাজলে হৈ যাব আৰু হেৰা হেৰা শুনাচোন কি হ'ল হা ইমানকে যে চিঞৰি আছে তেটো ফালি ফালি কিয় চিঞৰি আছে নে কওকচোন কওক এয়া এয়া লৈ যোৱা এনেকৈ খাব লাগিব বুজিছা বজাৰত যিহে বস্তুৰ দাম নহয় অলপ অলপকৈ খাব লাগিব লোৱা 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 বনোৱাগৈ যোৱা এইবোৰ কি কি হ'ল দেখা নাই নেকি আলু আৰু ভাত কেৰেলা ইয়াৰ লগত দালি এমুঠি মিক্স কৰি দিবা বছ হৈ যাব আৰু যোৱা 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 বনোৱাগৈ দেখিছো আৰু আলু ভাত কেৰেলা দুচিটা যে কেইজনৰ কাৰণে আমাৰ তিনিটালৈ আকৌ তোমাৰ কোনোবা আহিবলগীয়া আছে নেকি কি কথা ক'বলৈ আহিছে হা কি কথা ক'বলৈ আহিছে কথা ক'বলৈ আহিছে মোৰ আকৌ কোন আহিবলগীয়া আছে আৰু এই অলপমান বস্তু মই বনাই খাব নোৱাৰো যাওক যি খাবলৈ মন যায় নিজে বনাই খাওঁগৈ যাওক মুখলে কৈ থাকিব ৰচোন কথা এটা কচোন বাৰু কি কথা তোৰ বাপেৰে আম্বানী আছিল নেকি বাৰু ইমানকৈ যে বস্তু চুবাবলৈ লাগে তোক কি ক'লে হা মোৰ বাপেৰৰ ধৰি কথা নক'ব বুলি কৈছোঁ কিন্তু দেই বাপেৰৰ ধৰি কিনি কথা নক'ব মোৰ পিতাইখিনি খাবলৈ অহা নাই আপুনিহে সপ্তাহত দুদিন দুদিনকৈ গৈ থাকে গ'ল লাজো নাপায় হা এতিয়া মোৰ বাপেৰৰ ধৰি কথা ক'বলৈ আহিছে কি ক'লি সপ্তাহত মই দুবাৰকৈ যাওঁ হা সপ্তাহত মই দুবাৰকৈ যাওঁ কথা নকবি বুলি কৈছোঁ কথা নকবি 10 ৰুমত মই এজনী জাৰ্চি গৰু পুহি ৰাখিছোঁ গম পাইছেনে নাই তই জাৰ্চি গৰু পুহি খুৱাবলৈ কিমান লাগে তই জানই নহয় মুখে মুখ বজাবলৈ আহিছ মোক ভাঙি দিম বাপেকে কি ক'লে মই জাৰ্চি গৰু হা মই জাৰ্চি গৰু নিজে কি নিজে দালায়ক নাকামা ধৰতিকা বুজ হয় আপুনি কামৰ ফুটাৰ গছ নাই বহি খাব লাগে যি বহি খায় তাকে মোৰ পিঠাৰ পৰা পইচা আনি এতিয়া আকৌ মোক ক'বলৈ আহিছে মই জাৰ্চি গৰু নিজে বা কি দেখে তোৰ বাপেৰে আম্বানী যে বাপেৰৰ ধনেহে চলি আছোঁ মই বাপেৰে খুৱাই ৰখা নাই তোক এইখন ঘৰতে নেলুজোকাৰি খাই আছ মুখে মুখ বজাবলৈ আহিছ বজামেই মই আৰু মুখ বজাম যিটো সঁচা সেইটোহে কৈছোঁ মই মিছা কথাটো কোৱা নাই মই সঁচা কথা লাজ পালে নহ'ব নহয় আৰু সঁচা কথাত মুখ বজাবলৈ কিহৰ ভয় মোৰ আপুনি মই মুখ বুজা বন্ধ কৰিম নকৰোঁ বন্ধ মই মুখ বুজা মই আৰু বজাম ঐ তোৰ কিন্তু কথা বেছি হৈছে দেই কথা অলপ ভালকৈ কবি কিবা খং উঠিব লাগিলে আলুৱে এছে কোবাই তোৰ পিঠি বহল কৰি দিম আপুনিও বেছি কথা নক'ব বুলি কৈছে নহয় আপুনিও বেছি কথা নক'ব আপুনি মোৰ ওপৰতহে মতা দেখুৱাব পাৰে নিজৰ ঘৈণীয়েকৰ ওপৰত মতা দেখুৱাটো মতা বুলি নকয় বুজিছে মতা বুলি নকয় বেলেগৰ ওপৰত দেখুৱাব সেইটো মতা তোৰ কিন্তু বেছি হৈ গৈছে দেই বহুত বেছি হৈ গৈছে এই বাপেৰক চিনি পোৱা নাই হা বাপেৰক চিনি পোৱা নাই এনেই পইচা পাতি নাই মাথা চাথা গৰম হৈ আছে তাতে মোৰতো চুবাই খাবলৈ আহিছ হা চুবাই খাবলৈ আহিছ যেতিয়া হাতত এচাৰি উঠিব নহয় মতানে মাইকী কি প্ৰমাণ পাই যাবি যি কাটি দিছোঁ তাকে ৰান্ধগৈ বেছি পেক কৰি নাথাকিবি নবনাওঁ বুলি কৈছোঁ নহয় মই নবনাওঁ যাওঁ এইখন বস্তুৱে মই বনাই খুৱাব নোৱাৰোঁ বহুত চিপচ দেখিছোঁ কিন্তু আপোনাৰ নিচিনা চিপচ মই পৃথিৱীত দেখা নাই কি যে মানুহটোৰ লগত সংসাৰ কৰিবলৈ আহিলোঁ নহয় মই কি যে মানুহটোৰ লগত সংসাৰ কৰিবলৈ আহিলোঁ মই মস্ত চিপচ হয় আপুনি মস্ত চিপচ তেনেহ'লে বেলেগ এটালৈ নগ'লি কিয় হা কেলে বেলেগ এটালৈ নগ'লি কিয় মই চিপচটোৰ লগত সংসাৰ কৰিবলৈ আহিলোঁ তইতো আম্বানীৰ জীয়েক ভাই তোৰতো মতাৰ অভাৱ নাই যাব লাগিছিল বেলেগ এটালৈ মৰিবলৈ আহিছিলি কেলে ইয়াত বহুত ভাল ঘৰৰ ল'ৰা আহিছিল মোলৈ কিন্তু মোৰ সেই কপালখন বেয়া চিপচটোৰ লগত সংসাৰ কৰিব লাগে যে মই সেইকাৰণে মৰিছোহি ইয়াত আহি কপালেই বেয়া মোৰ কপালেই বেয়া ফুটা কপাল তেনেহ'লে যাব লাগিছিল আকৌ ধনী ঘৰ এটাৰ লগত আহোঁতো আহিলি এতিয়া আকৌ লেবেল দেখাবলৈ আহিছ মই ননা হ'লে চাগে ঘৰতে বুঢ়ী হৈ থাকিলিহেঁতেন তেতিয়াহে ওলালেহেঁতেন মজাটো বেছি কথা নক'ব দেই বেছি কথা কিন্তু নক'ব
কিবা খং উঠিব এতিয়াও বেলেগলৈ পলাই গুচি যাম তেতিয়া কিন্তু হিয়ে ঢাকুৰি ঢাকুৰি কান্দিলেও নহ'ব গম পোৱা নাই মোক কিমান ভাল ভাল ঘৰ লৈ আহিছিল নহয় মোলে মই যে কি নিজৰ কপালখন নিজেই খালোঁ মই এতিয়া কিবা খং উঠিব গুচি যাম বাপেকে যা যা এতিয়াও যা ৰৈ থাকিব নালাগে যা যা এইখন ঘৰত কথা চুবাই চুবাই কাজিয়া কৰি কৰি ভাত খোৱাতকে বেলেগলৈকে গুচি যাগে যা গাঁৱত থাকোঁতে কিমানক পতাই পইচা খালি তাৰ কোনো ঠিক নাইতো এতিয়া সেয়া যেতিয়া এৰিবই হোৱা নাই তোৰ এতিয়াও তোৰ মতাৰ ধান্দা যা 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 বেলেগলৈ গুচি যাগে যা ময়ো অলপ ভাত থাকিবলৈ পাম আপোনাৰ নিচিনা বুলি ভাবিছে নেকি হা মোক আপোনাৰ নিচিনা বুলি ভাবিছে হা বিয়াৰ এবছৰ নহওঁতে গাঁও বোৱাৰীয়েকৰ লগত আপোনাৰ বদনাম বোলা নাছিল গাঁও ৰাইজে ধৰি আপোনাৰ নামঘৰৰ গছত বান্ধি থোৱা নাছিল নামঘৰত মেল দিয়া নাছিল আপোনাৰ হৈ লাজ পোৱা নাছিল হা লাজ পোৱা নাছিল এই বুঢ়া বয়সতো বদনাম তাকো বিয়া পতাৰ পাছত ভাল পৰগতি লৰিছিল এইটো বয়সত এতিয়া আকৌ মোক ক'বলৈ আহিছে হা এতিয়া মোক ক'বলৈ আহিছে হা হেই এইবোৰ মানে কিবা মানে তোৰ কথা খুচৰি ক'ত নি আছে ঠিক নাই দেই এই চব মানে কৈছোঁ নহয় এই চব থাকিব নোৱাৰি অ' ক'তো শান্তি নাই বুলি কৈছোঁ নহয় শান্তি নাই দেই এই মই যাওঁহে আৰু এতিয়া সঁচা কথা ক'লো নহয় একেবাৰে লাজ পাই গ'ল এতিয়া মুখ চুখ বন্ধ হৈ ভিতৰলৈ গুচি গ'ল সঁচাকৈ মোক বাৰু আম্বানী জীয়েকৰ নিচিনা লাগিছে নেকি বাৰু যদিহে লাগিছে আম্বানী জীয়েকৰ এক্টিং কৰিব পাৰিছোনে